वाव सो আৰু এই নদীটো পাৰ হৈ লওক মোবাইলটো মানে সেভ কৰিব লাগিব আৰু নহলে বাইচান্স পানীত পৰি গলে তো চেছ আপোনালোকক ভিডিঅ' দিব নোৱাৰো তেন্তে বলক নদীটো পাৰ হৈ লওঁ নে কি কয় মানে আমাৰ এইখিনি মৰুভূমি তাকো পানী পোৱা যায় কামাইলা হাই হেল্ল' ৱেলকাম বেক টু মাই নিউ ভিডিঅ' চ' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ' লৈ আৰু আজি কাম বন নাই আজি ঘৰতে আছোঁ আৰু আপোনালোকে क्या क्या कहना क्या चाह रहे हैं भैया आप সবাই পাইছে মই ক'ত আছোঁ চাৰিওফালে মানে মৰুভূমি আচ্ছা মানে আমাৰ এইখিনি মৰুভূমি তাকো পানী পোৱা যায় আপোনালোকৰ ফালে পোৱা যায় নে বাৰু অৱশ্যে জনাব আৰু আজি শুকুৰবাৰ চ' ভাবিলোঁ আজি কাম নাই তো গৈ আছোঁ আমাৰ দাদাহঁতৰ ঘৰত আপোনালোকক দেখাই থাকিম মানে মৰুভূমিৰ মাজে মাজে গৈ থাকিম আপোনালোকে চাব পাইছে কি সুন্দৰ লাগিছে হয় নহয় আৰু ইফালে আমাৰ ইয়াৰ বেক চাইডত আছে আমাৰ ইয়া বহুত ডাঙৰ পাহাৰ চ' ভিডিঅ'টো চাই থাকক টাৱাৰ পোষ্টৰ তলেদি চাওক আপোনাৰ এই টিং ঘৰ এটা দেখা গৈছে মোৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ হয় চ' 2 কিলোমিটাৰ আজি খোজকাঢ়ি যাম আপোনালোকক দেখাই গৈ থাকিম চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ আমাৰ এইখন মৰুভূমি ক'ত আছে আপোনালোকে জানেনে जिस स्कूल में तूने ये सब सीखा है ना उसका हेडमास्टर आज भी मुझसे ट्यूशन लेता है নাজানে মই গম পাইছোঁ চ' বলক মই আপোনালোকক জনাই দিছোঁ আমাৰ এইখন মৰুভূমি আছে আমাৰ লখিমপুৰ ডিজু চাপৰি আৰু ইফালে আছে বহুত ডাঙৰ ৰঙা নৈ যিহেতু আপোনালোকে গম পায় ৰঙা নদী বুলি ক'লে আৰু সকলোৱে চিনি পায় আৰু এই ৰঙা নদীৰ মাজতে আছোঁ মই এতিয়া বৰ্তমান আৰু এতিয়া গৈ আছোঁ আপোনালোকক দেখাই গৈ থাকিম দেই लेकिन सुन के अच्छा लगा আৰু তেওঁৰ লগত কথা পাতি আছোঁ আৰু আপোনালোকে পাতি থাকক মোৰ লগত আৰু মানে এয়া আহোঁতে মানে এইফালে আহি পিনি নদী পালোঁৱেই আৰু নদী পাৰ হ'ম আপোনালোকক দেখাই আছোঁ নদী যিহেতু এইফালে এই গাড়ীৰ কাম চলি থাকে সদায় এইফালে চাওক ইমান ডাঙৰ দ কৰি থৈছে ইয়াত মানে 2-3টা মানুহ ডুব খাই যাব ইমান ডাঙৰ দ আছে ইয়াত এতিয়া চাওক বাৰু মৰুভূমি কিমান ভয়ানক লাগিছে নহয় জানো বাৰু চ' আৰু এই নদীটো পাৰ হৈ লওক মোবাইলটো মানে ছেভ কৰিব লাগিব আৰু নহ'লে বাইচান্স পানীত পৰি গ'লে তো চেছ আপোনালোকক ভিডিঅ' দিব নোৱাৰোঁ তেন্তে বলক নদীটো পাৰ হৈ লওঁ নে কি কয় এই গাইছ আপোনালোকে চাওক বাৰু এয়া পানী পানী আছে য'তে য'তে আছিলে এখন এইটো পাৰ হ'লোঁ আৰু একো বেক চাইডত আছে এইফালে এটা ইয়াত অলপ পানী বেছি আছে তো ইয়াত অলপ ভালকৈ যাব লাগিব আৰু এইফালে মানে বহুত দ আছে মানে ইয়াত জেচিবি যিহেতু খান্দি থৈছে বহুত ডাঙৰ দ আছে আৰু ব্লক এইখিনি পাৰ হৈ লওক এবছৰমান হৈ গ'ল আমাৰ দাদাহঁতৰ ঘৰত যোৱা নাই যিহেতু মানে আমাৰ এইফালে দাদাহঁতৰ ঘৰত যাবলৈ হ'লে মানে ৰঙা নদী পাৰ হ'ব লাগে থাকে একদম মানে মৰুভূমি আপোনালোকক কি ক'ম মানে ইমান ডাঙৰ মৰুভূমি যাবলৈ আৰু অকলে হ'লে বেয়াও লাগে তো এইফালে আমাৰ এয়া দাদা এজন আছে দাদাক সুধি চাম আমাৰ দাদাহঁতৰ ঘৰত যোৱা ৰাস্তাটো চিনি পায়নে আমাৰ এই দাদাহঁতৰ ঘৰত যোৱা ৰাস্তাটো চিনি পায়নে এই চালা বেজ্জতি কৰি দিলে চিনি নাপায় হেনো বোলে একো নাই কোৱা और अभी तो रुको क्लाइमैक्स अभी बाकी বলক আমি নিজে বিচাৰি উলিয়াম নে কি কয় আপোনালোকে আছে নহয় বলক গৈ থাকোঁ আমাৰ ভিডিঅ'টো আৰম্ভ কৰি बाबू भाई ऐसे डायरेक्ट बाबू এয়া টাৱাৰ পোষ্ট পালোঁহি বহুতখিনি আহিলোঁ আপোনালোক চাওকচোন কিমান ওখ ধুনীয়া লাগিছে নহয় জানো ক'ৰ পৰা আহিছোঁ আপোনালোক দেখাই আছোঁ এই তাৰ পৰা আহি আছোঁ যিহেতু এই টিং ঘৰটো দেখা গৈছে তাৰ পৰা আহি আছোঁ ইমান দূৰলৈকে আহিলোঁ গাইছ কি ধুনীয়া লাগিছে নহয় জানো ফাইনেলি গাইছ মানে মই এইটো কামৰ চাকৰি পাই গ'লোঁ আপোনালোকক জনাই মই বহুত ভাল লাগিছে আৰু আপোনালোক চাগে নাজানে মই ইয়াৰ চাকৰি পাইছোঁ क्या कहना क्या चाह रहे हैं भैया आप बोम रोद दिसे ओ गाइस আপোনালোকে চাওক আমাৰ ইফালে ধুনীয়া মৌসম क्या बढ़िया नजारा है আৰু আপোনালোকৰ ফালে দিনবোৰ কেনেকুৱা আজি দিনটো বৰষুণ দিছে নে ৰ'দ দি আছে অলপ কমেণ্ট কৰি জনাব
ইফালে আছে নদী আমাৰ ৰঙা নদীটো আমাৰ এইফালে দুভাগ হৈছে আপোনালোকে জানেনে মই যিটো কৈ আছোঁ এইটো এটা এভাগ আছে ইয়াত পানী নাই আৰু এটা অন্য এটা ভাগ আছে ইফালে আছে সেই তাত পানী চলি আছে চ' গাইছ চাই থাকক ভিডিঅ'টো হেল্ল' গাইছ কি খবৰ प्लीज सबर करा सारा खबर सब চ' গাইছ দাদাহঁতৰ ঘৰত গ'লোঁ বহিলোঁ ভাত পানী খালোঁ ফুৰিলোঁ তাৰপাছতে আকৌ ৰিটাৰ্ণ ঘৰলৈ আহি আছোঁ এয়া আমাৰ টাৱাৰ পোষ্ট তলত আছোঁ মই এতিয়া লাহে লাহে গৈ থাকি মোৰ ঘৰ এইখিনিত আছে এইফালে চাওক কিমান ধুনীয়া ৰাস্তা আৰু নেচাৰ ভিউটো কেনেকুৱা চালাইছে আপোনালোকে চাই কমেণ্ট কৰিব ত' গাইছ যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে ফ'ল' এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব लेकिन सुन के अच्छा लगा प्लीज सबर करा सारा खबर सबर करा सारा